নমস্কাৰ আজি আমি এটি নতুন টপিক লৈ ভিডিওটো আৰম্ভ কৰিছো টপিকটো হল কোণ তা কোণৰ আমি সবিশেষ আলোচনা কৰিম ইয়াত বেসিক কোণৰ যিখিনি বেসিক নলেজ লাগে আমাক জ্যামিতিৰ চেপ্টাৰত প্ৰায় ক্লাস 10 লৈকে সেইখিনি আমি ইয়াত আলোচনা কৰিম এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চালে কোণৰ ধাৰণাটো কমপ্লিট হ'ব বুলি মোৰ এটা বিশ্বাস গতিকে সকলোৱে যেন এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই আমি এতিয়া ভিডিওটো আৰম্ভ কৰো কোণ জ্যামিতিত কোণ বুলি ক'লে কি কয় কোণ মানে আসলে চুক একটা চুকটো জ্যামিতি আমি কোণৰ সংজ্ঞাটো কেনেকৈ দিম এই বি বিন্দুটো ধৰা এটা বি বিন্দু আৰু বি বিন্দুৰ পৰা এডাল ৰশ্মি ওলাই গৈছে এটাক ৰশ্মি বুলি কয় যি সৰল ৰেখাৰ এটা মূৰ বন্ধ থাকে এটা বিন্দুত আৰু হি অসীমলৈ বিস্তৃত হেডাল ৰশ্মি বুলি কোৱা হয় কোণৰ ধাৰণাত আমি ৰশ্মিৰ বিষয়ে সদায় ৰশ্মিৰ কথাটো আমি মনলৈ আনিম যদিও আমি ৰেখা আঁকিম কেতিয়াবা কিছুমান জ্যামিতিত এনেকৈ আঁকিম কোণ কিন্তু ইয়াৰ ধাৰণাটো হল ৰশ্মিৰ ধাৰণা ল'ব লাগিব আমি গতিকে কোণ বুলি ক'লে দুডাল ৰশ্মি এই একডাল ৰশ্মি বি আৰু সি ৰশ্মি আৰু বিৰ পৰা আৰু এডাল আনডাল ৰশ্মি ওলাইছে বি এ এই দুইডাল ৰশ্মি কি হৈছে এটা বিন্দুৰ পৰা ওলাই গৈছে এই এটা বিন্দুৰ পৰা যেহেতু ওলাই গৈছে ইয়াৰ আদি বিন্দু এটা গতিকে কোণৰ সংজ্ঞাটো আমি এনেকৈ দিব পাৰো যে দুডাল ৰশ্মিৰ যদি আদি বিন্দু একেটাই হয় তেনেহলে ই এটা কোণৰ সৃষ্টি কৰে এইখিনি হল এটা কোণৰ সৃষ্টি কৰিছে বা এনেকৈ ক'ব দুডাল ৰশ্মিৰ যদি প্ৰান্ত বিন্দু একেটা হয় তেনেহলে কি কৰিব হি এটা কোণৰ সৃষ্টি কৰিব এটা কোণটো আমি বুজি পালো এইটো এটা কোণ কোণ বুলি ক'লে আমি ৰশ্মিৰ ধাৰণাটো আনিম এইখিনি মনত ৰাখিব লাগিব আৰু কোণ এটা কোণত দুডাল ৰশ্মি থাকে এই দুডাল কেতিয়াবা আমি বাহু বুলি অভিহিত কৰিম কিছুমান জ্যামিতিক চিত্ৰত আৰু এইটো কম ভাৰ্টেক্স বা অসমত কয় শীৰ্ষবিন্দু এই কোণটোৰ শীৰ্ষবিন্দু হল বি বা এই ৰশ্মি দুডাল আদি বিন্দুটো বি গতিকে সেই যিটো বিন্দুৰ পৰা ৰশ্মি দুডাল ওলাই যায় সেই বিন্দুটোতে সেই ৰশ্মি দুডাল এটা কোণৰ সৃষ্টি কৰে গতিকে কোণৰ ধাৰণাটো নিশ্চয় সম্পূৰ্ণ হৈছে এতিয়া কোণৰ বিভিন্ন প্ৰকাৰ চাবা মই কোণৰ বিভিন্ন প্ৰকাৰৰ দুটা এনেকুৱা ভাগত ভাগ কৰি লিখি লৈছো ইয়াতে এইকাৰণে লিখি লৈছো যে এই কেইটা বস্তু যেনে সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ প্ৰভৃত কোণ সম্পূৰ্ণ কোণ এই কোণকেইটা এটা কোণৰ লগত জড়িত এই বস্তুকেইটা এটা কোণ আৰু এইফালে লিখিছো মই সন্নিহিত কোণ পূৰক কোণ সম্পূৰক কোণ একান্তৰ কোণ বিপৰীত কোণ অনুৰূপ কোণ আৰু ৰৈখিক জোড় এই কেইটা মই এইফালে লিখিছো এইকাৰণে এই কেইটা কিন্তু এটা কোণৰ দ্বাৰা বুজাব নোৱাৰি ইয়াত কি হয় আমাক দুটা কোণ লাগিবই গতিকে এটো দুটা বা ততোধিক কোণ লাগিবই গতিকে এইখিনি মই অলপ সেপাৰেটকৈ ৰাখিছো আমি এটা এইখিনি আলোচনা কৰো ইয়াৰ পিছৰ পৰ্যায়ত আমি সেইখিনি আলোচনা কৰিম এইখিনি চাও আমি এতিয়া এক নম্বৰটো হল সূক্ষ্ম কোণ দুই নম্বৰটো সমকোণ তিন নম্বৰটো স্থূল কোণ প্ৰথমতে আমি এইকেইটা চাও সূক্ষ্ম কোণনো কি সূক্ষ্ম কোণ এতিয়া আমি সূক্ষ্ম কোণনো কি চাও আমি সদায় জানিবলৈ এডাল ৰশ্মিৰ ওপৰত যদি আন এডাল ৰশ্মি এই বিন্দুটোৰ পৰা দুডাল ৰশ্মি ওলাই গৈছে যদি এনেকৈ ওলাই যায় যে লম্বভাৱে ওলাই যায় তেনেহলে এই কোণটো আমি এই কোণৰ ধাৰণাটো সদায় ল'ব লাগে প্ৰথমতে কি এই কোণটো হ'ব 90 ডিগ্ৰী কোণ বা এটা সমকোণ বুলি কোৱা হয় সমকোণ এই যিমান পৰিমাণৰ কোণ উৎপন্ন কৰিছে সেই কোণখিনি কি বুলি কোৱা হয় এক সমকোণ বুলি কোৱা হয় ইয়াক সমকোণৰ ধাৰণাটো যেতিয়া আমি গম পাম আমি ইয়াৰ লগত সূক্ষ্ম কোণ আৰু স্থূল কোণৰ ৰিজাল্টে আমাৰ উজ্জ্বল হৈ পৰিব যেনে সমকোণ মানে কি যে এডাল ৰশ্মিৰ ওপৰত যদি আন এডাল ৰশ্মি লম্বভাৱে থাকে বুজি পাইছা নহয় লম্বভাৱে মানে কি এইডালৰ ওপৰত এইডাল লম্ব হৈ থাকিব লাগিব গতিকে এইটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী সমকোণৰ ধাৰণাটো সম্পূৰ্ণ হৈছে 90 ডিগ্ৰী সংজ্ঞা হিচাপত যদি ক'ব লাগে এনেকৈ 90 ডিগ্ৰীৰ কোণকে সমকোণ বুলি কোৱা হয় বা এডাল ৰেখাৰ ওপৰত ৰেখা বুলি ক'লে ইয়াত ৰশ্মি ধাৰণাটো আহিব এডাল ৰশ্মিৰ ওপৰত আনডাল ৰশ্মি লম্বভাৱে থাকিলে ই এটা সমকোণৰ সৃষ্টি কৰে সমকোণটো হৈছে এতিয়া যদি সমকোণতকৈ যদি সৰু হয় এইটো এটা কোণ ধৰা এইখিনি নাই সমকোণতকৈ সৰু হৈ গ'ল সমকোণতকৈ সৰু কোণক সূক্ষ্ম কোণ বুলি কোৱা হয় তাৰমানে 0 ৰ পৰা 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে 90 ডিগ্ৰীলৈকে 90 ডিগ্ৰী নাপাওঁতে তাৰমানে 90 ডিগ্ৰী হ'লে সমকোণে হ'ব ঠিক আগমুহূৰ্ততে মানে 90 ডিগ্ৰীকে অলপ সৰু হ'লে আৰু 90 ডিগ্ৰীকে সৰু কোণক কি বুলি কওঁ আমি সূক্ষ্ম কোণ স্থূল কোণ হ'লে 90 ডিগ্ৰী হ'লে এইটো গতিকে ইয়াতকৈ যদি ডাঙৰ হয় এইটো স্থূল কোণ গতিকে 90 ডিগ্ৰী কোণটো সমকোণ বুলি কয় 90 ডিগ্ৰীকৈ ডাঙৰ কোণক স্থূল কোণ বুলি কয় বা বৃহৎ কোণ বুলি কয় আৰু 90 ডিগ্ৰীকৈ সৰু কোণক কোৱা হয় সূক্ষ্ম কোণ
এই ধাৰণা তিনিটা আমাৰ সম্পূৰ্ণ হৈছে এতিয়া আমি সৰল কোণলৈকে সূক্ষ্ম কোণটো বুজি পালোঁ সমকোণটো বুজি পালোঁ স্থূল কোণটো বুজি পালোঁ এতিয়া আমি সৰল কোণ চাবাচোন ইয়াৰ পৰা এই অ এ ৰশ্মিয়ে অ বি ৰশ্মিৰ লগত কিমান কৰিছে সূক্ষ্ম কোণ অ এ ৰশ্মিয়ে অ চিৰ লগত কৰিছে সমকোণ অ এ ৰশ্মিয়ে অ ডিৰ লগত কৰিছে এটা সমকোণতকৈ ডাঙৰ কোণ গতিকে স্থূল কোণ এতিয়া অ ই ৰশ্মিয়ে ইয়াৰ পৰা যে আমি কল্পনা কৰোঁ অ ই ৰশ্মিয়ে ইটো অ ই ৰশ্মিয়ে অ এৰ লগত এটা কোণ সৃষ্টি কৰিছে এইটো ডাঙৰ কোণটো মানে ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি এইখিনি এই কোণটোক কোৱা হ'ব সৰল কোণ মানে কি হয় যিটো বিন্দুৰ পৰা দুয়োডাল ৰশ্মি ওলাই যায় সেই দুয়োডাল ৰশ্মি যদি এডাল সৰল ৰেখাত থাকে তাৰমানে এডাল সৰল ৰেখাত থাকে এই যি পৰিমাণৰ কোণ উৎপন্ন কৰিব সেই পৰিমাণৰ কোণটো সৰল কোণ বুলি কোৱা হয় আৰু এইটো ডিগ্ৰী মাপত সৰল কোণৰ মাপ সদায় 180 ডিগ্ৰী গতিকে সৰল কোণটো হৈ গৈছে যে অ এ ৰশ্মিয়ে অ ই ৰশ্মিৰ লগত এটা সম্পূৰ্ণ এনেকুৱা কোণ এইটো যিটো কোণ উৎপন্ন কৰিছে এই কোণটো হৈছে সৰল কোণ অৰ্থাৎ কি অ ই আৰু অ এ ৰশ্মিডাল একেডাল সৰল ৰেখাত যদি থাকে তেতিয়াহ'লে ই কি কৰিব এটা সৰল কোণৰ উৎপন্ন কৰিব বুজি পাইছা এইটো সৰল কোণৰ মান 180 ডিগ্ৰী এতিয়া নেক্সট আহো প্ৰবৃদ্ধ কোণ মানে হ'ল 180 ডিগ্ৰীতকৈ ডাঙৰ 180 ইয়ালৈকে 180 অ ই গতিকে অ এফৰ লগত এনেকুৱাকৈ এটা কোণ উৎপন্ন কৰিছে অ এফ এইটো অ এফৰ লগত এটা ইমান ডাঙৰ কোণ এটা উৎপন্ন কৰিছে সৰল কোণতকৈ ডাঙৰ কোণ গতিকে সৰল কোণতকৈ ডাঙৰ কোণ হ'লে কি হ'ব সি আৰু কি বুলি কওঁ আমি ইয়াক প্ৰবৃদ্ধ 180 ডিগ্ৰী হ'লে বা সৰল ৰেখাত থাকিলে সৰল কোণ তাতকৈ যদি ডাঙৰ হয় প্ৰবৃদ্ধ কোণ আৰু তাতকৈ ডাঙৰ হৈ পেলাই যদি সম্পূৰ্ণ এপাক ঘূৰে এটা কোণে চাবা অ এই ৰশ্মিডালে এনেকৈ ঘূৰি আহি এইডালৰ লগত কি কাৰ লগত কৰিছে এই অ জি লিখিছোঁ মই যদিও একেডাল ৰশ্মিতে দুডাল থকা বুলি মই ভাবি লৈছোঁ বুজি পাইছেনে দুডাল ৰশ্মি এডাল আছে অ এ আৰু অ জি ই এটা ডাঙৰ কোণ এটা উৎপন্ন কৰিছে গোটেইখিনি হয়নে ইয়ালৈকে ইয়াৰ পৰা ঘূৰি আহি ইয়াৰ পৰা এই ডাঙৰ কোণটোক কি কোৱা হয় সম্পূৰ্ণ কোণ আৰু সম্পূৰ্ণ কোণৰ মান সদায় ইমান ডিগ্ৰী হয় 360 ডিগ্ৰী এইটো গ্ৰেটাৰ দেন 180 ডিগ্ৰী লেছ দেন 360 ডিগ্ৰী 360তকৈ যদি সৰু হয় 180তকৈ যদি ডাঙৰ হয় প্ৰবৃদ্ধ কোণ আৰু 180তকৈ সৰু 180ৰ সমান কোণ যদি হয় এইটো 180 ডিগ্ৰী সমান যদি হয় কোণটো সৰল কোণ স্থূল কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ গ্ৰেটাৰ দেন 90 ডিগ্ৰী আৰু এইটো লেছ দেন 180 ডিগ্ৰী 180তকৈ সৰু হ'ব লাগিব 180তকৈ সৰু হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু সমকোণটো সমান 90 ডিগ্ৰীৰ সমান হ'লে আৰু সূক্ষ্ম কোণটো লেছ দেন 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ যদি সৰু হয় লেছ দেন 90 ডিগ্ৰী এতিয়া বুজি পাইছোঁ কোণৰ এইখিনি প্ৰথম ধাৰণাখিনি 90 ডিগ্ৰীতকৈ সৰু কোণক কি কোৱা হয় সূক্ষ্ম কোণ 90 ডিগ্ৰী সমান কোণক সমকোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক স্থূল কোণ 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু 180 ডিগ্ৰী সমান মাপৰ কোণক সৰল কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ 360তকৈ সৰু প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণ কি হ'ব সম্পূৰ্ণ এপাক ঘূৰিলে যিটো কোণৰ সৃষ্টি হ'ব সেইটো হ'ল 360 ডিগ্ৰী আৰু এই কোণটোক সম্পূৰ্ণ কোণ বুলি কোৱা হয় এতিয়া আমি এইখিনি চাওঁ সন্নিহিত কোণ পূৰক কোণ সম্পূৰক কোণ একান্তৰ কোণ বিপৰীত বা বিপৰীত কোণ অনুৰূপ কোণ আৰু ৰৈখিক জোৰ এইখিনি আমি আলোচনা কৰোঁ এতিয়া আহোঁ আমি সন্নিহিত কোণলৈকে সন্নিহিত কোণ কাক বোলে বা সন্নিহিত কোণনো কি আমি ইয়াত ছবিটোত চাওঁ এডাল অ এ ৰশ্মি আৰু এডাল অ বি ৰশ্মি হয়নে ই এটা কোণ উৎপন্ন কৰিছে কোণ এ অ বি ঠিক সেইদৰে এই অ বি এডাল ৰশ্মি আৰু অ চি এডাল ৰশ্মি এই দুডাল ৰশ্মিয়ে কোনটো কোণ উৎপন্ন কৰিছে বি অ চি এই দুটা কোণ এইটো এটা কোণ এইটো এটা কোণ এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হ'ব যদিহে এই দুয়োটা কোণৰে শীৰ্ষবিন্দু এই শীৰ্ষবিন্দু যিটো ভাৰ্টেক্স একেটাই হয় তাৰমানে এটা শীৰ্ষবিন্দুতে যদি দুটা কোণৰ সৃষ্টি হয় তেতিয়াহ'লে এই কোণ দুটাক আমি সন্নিহিত কোণ বুলি ক'ম কিন্তু এটা চৰ্ত থাকিব লাগিব এটা এইফালে থাকে এনেকৈ যদি এতিয়াই শীৰ্ষবিন্দু হ'ব কিন্তু এনেকৈ থাকিলে কিন্তু নহ'ব এই দুটা কোণ সন্নিহিত কোণ নহয় কিয়নো যদি দুটা কোণৰ শীৰ্ষবিন্দু একেটা হয় আৰু সিহঁতৰ এটা বাহু দুয়োটা কোণৰ এটা বাহু হ'ল সাধাৰণ বাহু হ'ব লাগিব দুয়োটা কোণৰে এইটো কোণৰ বাহু এইটো কোণৰ বাহু এইডাল সাধাৰণ বাহু বুলি কোৱা হয় যদি এডাল সাধাৰণ বাহু থাকে আৰু এটা বিন্দুতে যদি দুটা কোণৰ সৃষ্টি হয় তেনেহ'লে এটাক আনটোৰ
সন্নিহিত কোণ বুলি কোৱা হয় এটা সন্নিহিত কোণ ধাৰণাটো সম্পূৰ্ণ হৈছে তোমাৰ এনেকৈ যদি হয় চাবাচোন এনেকৈ এটা কোণ হৈছে এইটো এটা কোণ আৰু ধৰা এনেকৈ এটা কোণ হৈছে এই দুটা কোণ কিন্তু সন্নিহিত কোণ নহয় কাৰণ শীৰ্ষবিন্দু দুটা বেলেগ বেলেগ হ'ল হ'বই নোৱাৰে এইটো বুজি পোৱা গৈছে নহয় এতিয়া এইটো যে দুটা কোণৰ যদি শীৰ্ষবিন্দু একেটা হয় আৰু সিহঁতৰ যদি এডাল সাধাৰণ বাহু থাকে বা সাধাৰণ বাহু মানে সাধাৰণ ৰশ্মি তেনেহ'লে সেই কোণ দুটাক এটা কান্তৰ সন্নিহিত কোণ বুলি কোৱা হয় এতিয়া আমি আহোঁ পূৰক কোণ এইটো এটা কোণ অ বিন্দুৰ পৰা অ এ ওলাই গৈছে আৰু অ বি ধৰা এইটো কোণৰ নাম কি হ'ব বি অ এ কোণ বি অ এ ধৰা হ'ল এইটো 30 ডিগ্ৰী মই ধৰি ল'লোঁ এইটো কোণৰ পৰিমাণ 30 ডিগ্ৰী আৰু এটা কোণ আছে এতিয়া ধৰা এইটো চি ডি ই কোণ চি ডি ই এইটো কোণৰ পৰিমাণ ধৰিলোঁ 60 ডিগ্ৰী এতিয়া চোৱা এটা কোণ আছে কেতে কোণ বি অ এ 30 ডিগ্ৰী আৰু এটা কোণ আছে চি ডি ই ইকুৱেল টু 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 30 ডিগ্ৰী এই দুয়োটাৰ যোগফল কিমান হয় এই দুয়োটা যোগফল আমি দেখা পাইছোঁ যে 60 আৰু 30 যোগ কৰিলে আমি দেখি পাওঁ যে 90 ডিগ্ৰী মানে সমকোণ অৰ্থাৎ কি বুজিব পাৰোঁ আমি পূৰক কোণ মানে হ'ল কি যদি দুটা কোণৰ যোগফলৰ পৰিমাণ 90 ডিগ্ৰী হয় বা এক সমকোণৰ সমান হয় তেনেহ'লে সিহঁতক এটাক আনটোৰ পূৰক বুলি কোৱা হয় বা পূৰক কোণ বুলি কোৱা হয় বুজি পাইছা দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰীৰ সমান হয় তেনেহ'লে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় এতিয়া আমি কওঁ বি কোণৰ এই বি অ এ কোণৰ পূৰক কোণ কি চি ডি কোণ চি ডি ই বা চি ডি ই কোণৰ পূৰক কোণ কি হ'ব বি অ এ গতিকে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় এতিয়া সম্পূৰক কোণ ধাৰণাটো একেই খালি ইয়াত আমি আছিল কি 90 ডিগ্ৰী আছিল দুটাৰ যোগফল ইয়াত দুয়োটাৰ যোগফল এটা সৰল কোণৰ সমান হ'ব লাগে তাৰমানে 180 ডিগ্ৰীৰ সমান হ'ব লাগে দুটা কোণৰ যোগফল যদি সূত্ৰটো এনেকুৱা হ'ব যদি আমি সংজ্ঞাটো দিব যাওঁ দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰীৰ সমান হয় তাৰমানে 180 ডিগ্ৰী মানে কি 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী 180 ডিগ্ৰী কিন্তু 90 দুটা সমান নহ'ব পাৰে গতিকে এটা ধৰা তোমাৰ 70 ডিগ্ৰী আছে এটা কোণৰ পৰিমাণ ধৰা 70 ডিগ্ৰী আছে এ অ বি কোণ এ অ বি ইকুৱেল 70 ডিগ্ৰী 180 হ'ব লাগে ইয়াৰ লগত কিমান পৰিমাণ লাগিব 110 ডিগ্ৰী লাগিব এটা এইটো 110 ডিগ্ৰী এইটো কোণৰ পৰিমাণ এইটো চি ডি ই কোণ চি ডি ই ইকুৱেল টু 110 ডিগ্ৰী আৰু কোণ এ অ বি ইকুৱেল টু 70 ডিগ্ৰী দুটা যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম গতিকে দুটা কোণৰ যোগফল যদি হয় কিমান হয় 180 ডিগ্ৰী হয় দুটা যোগ কৰিলে 110 প্লাছ 70 যোগ কৰিলে 180 ডিগ্ৰী তেতিয়া এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয় বুজি পাইছা সম্পূৰক কোণ গতিকে সম্পূৰক কোণৰ এটা আৰু কথা আমি ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে এটা যদি সূক্ষ্ম কোণ হয় সম্পূৰক কোণত এটা স্থূল কোণ হ'ব লাগিব তাৰমানে কি এটা স্থূল হ'লে এটা সূক্ষ্ম হ'ব এটা সূক্ষ্ম হ'লে এটা স্থূল সম্পূৰক কোণ হ'ব লাগিলে বুজি পাইছানে গতিকে এইটো হ'ল সম্পূৰক দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী বা এটা এক সৰল কোণৰ সমান হয় তেনেহ'লে সিহঁতক এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয় এতিয়া চোৱা আমি এইটো চাম এই ষ্টাৰ চিন দিছোঁ যে মই ৰৈহিক জোৰ এই দুটা কোণ চাবাচোন একেটা শীৰ্ষবিন্দুতে আছে এ অ বি আৰু চি অ ডি এই দুটা কোণৰ শীৰ্ষবিন্দু কিন্তু একেটাই গতিকে ইহঁত কি কোণ হ'ব এই দুটা কি হ'ব সন্নিহিত কোণ আনহাতে এইডাল এডাল সৰল ৰেখা হয়নে এডাল সৰল ৰেখাত এই সন্নিহিত কোণ য'ত আছে তাৰমানে এই দুটা কোণৰ যোগফল কিমান হ'ব সৰল ৰেখাত আছে যেহেতু এটা সৰল কোণ গোটেইখিনি যোগ কৰিলে এইটো কোণ যোগ এইটো ইকুৱেল টু 180 ডিগ্ৰী সৰল কোণ এইটো সৰল বুলি লিখি দিলোঁ সৰল গতিকে দুটা সন্নিহিত কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় এনে সন্নিহিত কোণ বুলি ক'লে আমাৰ এইখিনি ইয়ালৈকে নহয় ফালে ইয়ালৈকে হ'ব পাৰে হয়নে কিন্তু এই দুটা যোগফল যদি 180 ডিগ্ৰী হয়
এডাল সৰল ৰেখাতে থাকে দুটা সন্নিহিত কোণ তেনেহ'লে সিহঁতক ৰৈখিক জোৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট আমাক এই ত্ৰিভুজৰ যিকোনো কিছুমান উপপাদ্য আমি সমাধান কৰোঁতে এইটোৰ প্ৰয়োজন হ'ব গতিকে ৰৈখিক জোৰটো আমি বুজি পালোঁ যে দুটা সন্নিহিত কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেনেহ'লে সিহঁতক কি বুলি কোৱা হ'ব ৰৈখিক জোৰ বুলি কোৱা হ'ব গতিকে ৰৈখিক জোৰটো দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'বই লাগিব আনহাতে সেই কোণ দুটা কি হ'ব লাগিব সন্নিহিত কোণো হ'ব লাগিব বুজি পাইছা এইবাৰ আহোঁ আমি বিপৰীত কোণলৈকে এইটো হৈ গ'ল আমি এইবাৰ আহোঁ এইটো বিপৰীত কোণ বা বিপ্ৰতীপ কোণ ইয়াক বিপ্ৰতীপ কোণ বুলি কোৱা হয় দুডাল সৰল ৰেখাই যদি কটাকটি কৰে কটাকটি কৰিছে হয়নে দুডাল সৰল ৰেখাই কটাকটি কৰিলে ইয়াত অ বিন্দুত ধৰা কটাকটি কৰিলে এইটো বিন্দু অ এইডাল ধৰা এ বি সৰল ৰেখা আইডাল চি ডি সৰল ৰেখা এ বি আৰু চি ডি সৰল ৰেখাই যেতিয়া এটা বিন্দুত কটাকটি কৰিছে অ বিন্দুত তেতিয়া এটা কেইটা কোণ উৎপন্ন হৈছে এই এটা কোণ উৎপন্ন হ'ব এটা দুটা তিনিটা চাৰিটা 1 2 3 4 মই নম্বৰ দিলোঁ এনে এইটো 1 2 চাৰিটা কোণৰ উৎপন্ন হৈছে এই চাৰিটা কোণ চাবাচোন একৰ ঠিক বিপৰীত ফালে কোনটো কোণ আছে 3 গতিকে 1 আৰু 3 1 to 3 ৰ কি বিপৰীত কোণ বা বিপ্ৰতীপ কোণ ঠিক সেইদৰে 2 টো কাৰ বিপৰীত বা বিপৰীত হ'ব 2 টো 4 ৰ বিপৰীত বা বিপ্ৰতীপ এনে উল্টাকৈ ক'ব পাৰি যে 4 টো 2 ৰ বিপৰীত 2 টো 4 ৰ বিপৰীত আৰু 1 to 3 ৰ বিপৰীত 3 to 1 ৰ বিপৰীত গতিকে বিপৰীত কোণ মানে ঠিক পিঠিত লাগি থকা কোণটো মানে এইটোৰ পিঠিটো লাগি আছে এইটোৰ পিঠিৰ এইটো বিপৰীত ফালে যায় মানে গতিকে বিপৰীত কোণটো খুব উজু দুডাল সৰল ৰেখা যদি এটা বিন্দুত ছেদ কৰে বা কটাকটি কৰে তেনেহ'লে সিহঁতে চাৰিটা কোণ উৎপন্ন কৰে আৰু সিহঁতৰ প্ৰতিটো কোণৰে এটাৰ পিঠিৰ পিছফালে ঠিক সম্পূৰ্ণ বিপৰীত ফালে যিটো কোণ লাগি থাকে সেইটো এইটো কোণৰ বিপৰীত কোণ বুলি কোৱা হয় আৰু এইটোৰ বিপৰীত বা বিপ্ৰতীপ কোণ বুলি কোৱা হয় আৰু এটা কথা বিপ্ৰতীপ কোণবিলাক সদায় সমান এইটো মনত ৰাখিবা বিপ্ৰতীপ কোণ হ'লে গম পাবা এই কোণটোৰ লগত এই কোণ 1 ইজ ইকুৱেল টু কোণ 3 ইয়াৰ কোণৰ সমান ই কোণ 2 ইকুৱেল টু কোণ 4 তাৰমানে এটা কোণৰ বিপ্ৰতীপ কোণটো সদায় এটা আন্তৰ সমান হয় তাৰমানে ই যদি 50 ডিগ্ৰী ইও 50 ই যদি 30 ডিগ্ৰী ইও 30 ই যদি 100 ইও 100 ই যদি 200 ইও 200 মানে 200 টো হ'বই নোৱাৰে ন দুডালে কাটা কৰিলে পিছত আমি এইটো আলোচনা কৰিম গতিকে বিপ্ৰতীপ কোণ আমি সংজ্ঞাটো জানি থলো যে দুডাল পৰস্পৰ কটাকটি কৰা ৰেখাই যিকেইটা কোণ উৎপন্ন কৰে এটা ঠিক বিপৰীত ফালে থকা আনফালে বিপৰীত ফালে থকা কোণটোক এটা আন্তৰ বিপ্ৰতীপ বুলি কোৱা হয় আৰু বিপ্ৰতীপ কোণবিলাক সদায় সমান এইটো মনত ৰাখিবা এতিয়া হ'ব আমি একান্তৰ কোণ বা অনুৰূপ কোণটো আমি আগতে লওঁ অনুৰূপ কোণ দুডাল সৰল ৰেখা ধৰা এইটো এ বি চি ডি সৰল ৰেখা আন এডাল সৰল ৰেখা ছেদ কৰিছে কাটিছে ই এফ সৰল ৰেখা কাটিছে ক'ত কাটিছে এইটো পি বিন্দুত কাটিছে আৰু এইটো কিউ বিন্দুত কাটিছে হয়নে বুজি পাইছানে এইটো বস্তু দুডাল সৰল ৰেখাক যদি আন এডাল সৰল ৰেখাই ছেদ কৰে হয়নে তেতিয়া চাবা ইয়াত কেইটা কোণৰ উৎপন্ন তেতিয়া ইয়াত 8টা কোণৰ উৎপন্ন হয় 8টা মই নাম্বাৰ দিছো 1 2 এইটো এটা 3 4 5 6 7 8 কেইটা কোণৰ উৎপন্ন হৈছে ইয়াতে 8টা কোণৰ উৎপন্ন হৈছে এই 8টা কোণ চাবাচোন এই 8টা কোণৰ এই 6 নম্বৰ কোণটো যে চাও আমি 6 নম্বৰ কোণটো এইটো 6 নম্বৰ কোণ আৰু যদি চাও আমি এফালে 2 নম্বৰ কোণ হয়নে এই দুটা কোণক অনুৰূপ কোণ বুলি কোৱা হয় ঠিক সেইদৰে এইটো হ'ব 1 to কাৰ হ'ব 1 to 5 ৰ হ'ব 3 to কাৰ হ'ব 7 ৰ হ'ব 3 আৰু 7 অনুৰূপ কোণ 2 আৰু 6 অনুৰূপ কোণ 4 আৰু 8 অনুৰূপ কোণ হয়নে 1 আৰু 5 অনুৰূপ কোণ গতিকে এই অনুৰূপ কোণ এইবিলাকক তাৰমানে অৰ্থাৎ যদি ইয়াত সংজ্ঞা দিব লগা হয় যে দুডাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে ছেদকৰ একেফালে থকা আৰু সৰল ৰেখা দুটাৰ একেপিনে মানে ওপৰৰ পিনে আছে এইটো ওপৰৰ পিনে আছে যদি 6টোৰ কথা ভাবো আমি বাকি কিটা বাৰু নাভাবো অলপ সময় ন যদি দুডাল সৰল ৰেখাক এডাল ছেদকে যদি কাটে যে ছেদকৰ একেফালে এডাল ছেদকৰ একেফালে আছে না নাই ৰাইট সাইডে মোৰ এইফালে ছেদকৰ একেফালে আছে দুটা কোণ ইটো আৰু সৰল ৰেখা দুডালৰ একেপিনে যদি ওপৰ পিনে তলৰ পিনে যদি তলৰ পিনে বাওফালে যদি বাওফালে সোঁফালে যদি সোঁফালে পিছত হয় না
গতিকে ছেদকৰ একেফালে আৰু সৰলৰেখাৰ উদাৰৰ একেপিনে থকা কোণ দুটাক অনুৰূপ কোণ বুলি কোৱা হয় ঠিক এদৰে এটো ভাবে আমাৰ ছেদকৰ একেফালে মানে এফালে বাওফালে ধৰলো বাওফালে ধৰা মই তিনিতে ধৰলো তিনি কোণটো হয় না তিনি কোণটো কাৰণ অনুৰূপ হ'ব ছেদকৰ একেফালে থকা আৰু ছেদকৰ একেপিনে এই তলপিনে আছে নহয় ইও তলপিনে যাব গতিকে 7 3 আৰু 7 টো অনুৰূপ কোণ ক্লিয়াৰ হৈছে অৰ্থাৎ দুডাল সৰলৰেখাক এডাল সৰলৰেখাই ছেদ কৰিলে ছেদকৰ একেফালে থকা আৰু ছেদকৰ সৰলৰেখাৰ উদাৰৰ একেপিনে থকা কোণ দুটাক অনুৰূপ কোণ বুলি কোৱা হয় যদি আমি এই কোণ দুটা মানে কনসিডাৰ কৰো এটোৰ অনুৰূপ কোণ বুলি কোৱা হয় এটোৰ অনুৰূপ কোণ বুলি কোৱা হ'ব এই সৰলৰেখাডাল কিন্তু এতিয়া সমান্তৰাল নহয় হা বুজি পাইছানে যদি সমান্তৰাল সৰলৰেখা হয় এটো সদায় মনত ৰাখিবা আমাক এটোৰে বেছি ইম্পৰ্টেন্স আছে আমাৰ পিছলৈকে যদি দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰে তেনেহলে ইহতে সৃষ্টি কৰা অনুৰূপ কোণটো বুজি পালো ইয়াত অনুৰূপ কোণবিলাক সদায় সমান যদি সমান্তৰাল হয় এই কোণ দুটা সমান হ'ব আৰু যদি কোণ দুটা সমান হয় দুটা ৰেখা দুডাল সমান্তৰাল হ'ব নিখণ্ডে হয় না গতিকে এইটো আমি মনত ৰাখিব লাগিব কথা সমান্তৰাল ৰেখাক যদি এডাল ছেদকে কাটে ছেদকৰ উৎপন্ন কৰা ছেদকডালে উৎপন্ন কৰা অনুৰূপ কোণবিলাক সদায় সমান বুজি পাইছা গতিকে অনুৰূপ কোণৰ ধাৰণাটো ইয়াতে কমপ্লিট হৈছে এতিয়া হ'ব আমি একান্তৰ কোণ most important একান্তৰ কোণ দুডাল সৰল ৰেখাক এডাল ছেদকে কাটিছে এডাল সমান্তৰাল হ'বও পাৰে ৰেখাডাল নহ'বও পাৰে হয়নে গতিকে এডাল ছেদকে কাটিলে সৃষ্টি কেইটাখনৰ সৃষ্টি হৈছে 1 2 3 4 5 6 7 8 আঠটা কোণৰ সৃষ্টি হয়নে দুডাল সৰল ৰেখাক আমি সৰল ৰেখা বুলি কনসিডাৰ কৰিছো এতে এডাল ছেদকে কাটিলে কেইটা কোণ উৎপন্ন হৈছে আঠটা কোণ উৎপন্ন হৈছে এতে একান্তৰ কোণ বুলি ক'লে কি আমি চাবাচোন এই 6 নম্বৰ কোণটো যে লওঁ আমি এই 6 নম্বৰ কোণটো এইটো কাৰ একান্তৰ তিনিৰ একান্তৰ ইয়াৰ সংজ্ঞাটো কেনেকৈ হ'ব যদি দুডাল সৰল ৰেখাক এডাল ছেদকে কাটে তেনেহলে ছেদকৰ বিপৰীত ফালে না এটাৰ সোঁফালে আৰু এটাৰ বাওফালে থকা আৰু ৰেখা দুডালৰ হয়নে ৰেখা দুডালৰ বিপৰীত পিনে তাৰমানে এটাৰ বিপৰীতে আনে তাৰমানে এটা যদি ভিতৰত থাকে এইটো ভিতৰত থাকিব তাৰমানে এটা তল পিনে আছে নহয় এটা ওপৰ পিনে তাৰমানে বিপৰীত ফালে সেই অনুৰূপ কোণৰ উলটাটো তাৰমানে একেফালে একে পিনে আছিল এতে বিপৰীত ফালে বিপৰীত পিনে বুজি পাইছানে ছেদকৰ একেফালে আৰু একে সৰল ৰেখা দুডালৰ একে পিনে থকা অনুৰূপ বলে ইয়াত খালি একে পিনে জায়গাত আমি বিপৰীত ফালে লগাই দিলে হ'ব ছেদকৰ বিপৰীত ফালে এটা যদি এফালে এটা এফালে বিপৰীত ফালে হয় না আৰু ৰেখা দুডালৰ বিপৰীত পিনে এটা যদি তল পিনে এটা ওপৰ পিনে এটা মিজি ধাৰণাটো গতিকে এই দুটা কোণক কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় বুজি পাইছা গতিকে এইটো তিনিৰ একান্তৰ 6 চাৰিৰ একান্তৰ কি হ'ব চাৰিৰ একান্তৰ 5 হ'বনে চাৰিৰ একান্তৰ 5 গতিকে এইটো হ'ল একান্তৰ কোণ এতিয়া চাবাচোন এখিনি ক্লিয়াৰ হৈছে যে ছেদকৰ বিপৰীত ফালে আৰু ৰেখা দুডালৰ বিপৰীত পিনে থকা কোণ দুটাক একান্তৰ কোণ বুলি কোৱা হয় দুডাল যদি সৰল ৰেখাক সৰল ৰেখাই ছেদ কৰে এইটো হৈছে একান্তৰ কোণ ধাৰণাটো সম্পূৰ্ণ হৈছে এতিয়া আমাৰ সৰু টপিক এটা আছে এখিনি চাওঁ এতিয়া চাবা একান্তৰ কোণৰে দুটা ভাগ আৰু আমি চাওঁ এই ৰেখা দুডালক এ বি আৰু চি ডি ৰেখাক পি কিউ ৰেখাই ছেদ কৰিছে এইটো বিন্দু ছেদ কৰি আঠটা কোণ উৎপন্ন হৈছে মই দুটা চাৰিটা কোণ লৈছো এতিয়া দেখোন ছেদকৰ আগৰ সূত্ৰটো একেটাই একান্তৰ কোণটো ছেদকৰ বিপৰীত ফালে এটা এইফালে এটা এইফালে আৰু ৰেখা দুডালৰ বিপৰীত ফালে এটা যদি ওপৰৰ পিনে এটা তলৰ পিনে এই পূৰণ চিন দিয়া কোণটো এই কোণটো আৰু এই কোণটো এই দুটাকো একান্তৰ বুলি কয় কিন্তু এই দুটা কি বুলি কোৱা হয় বহি একান্তৰ কোণ এই ৰেখা দুডালৰ বাহিৰৰ ফালে আছে নহয় এইফালে বাহিৰত আছে এইফালেও বাহিৰত আছে গতিকে এইটো বহি একান্তৰ কোণ ঠিক আছে মই ৰাইট চিন যে দিছো এই ৰাইট চিন দিয়া কোণ দুটা চাবাচোন ৰাইট চিন দিয়া কোণ দুটা কি হ'ব এডাল ৰেখা আৰু এডাল ৰেখা এই দুটা ৰেখাৰ ভিতৰত আছে কিন্তু দুটা একান্তৰ কোণ হয়নে এটাৰ বিপৰীতে আনটা আছে এটা তল পিনে এটা ওপৰ পিনে আছে সূত্ৰটো একেটাই খালি এইটো ছেদকৰ যদি ৰেখা দুডালৰ ভিতৰ পিনে থাকে সেইটো অন্ত একান্তৰ কোণ আৰু অন্তৰ একান্তৰ কোণ আৰু এইটো যদি বাহিৰ ফালে থাকে এইটো বহি একান্তৰ কোণ গতিকে একান্তৰৰ কোণৰ ভাগ এই দুটা থাকিল গতিকে আমি এতিয়া ৰৈখিক জোৰ পালো
অনুৰূপ কোণ পালো, বিপৰীত কোণ পালো, বা বিপৰীতৰ আন এটা নাম কি বিপ্ৰতীপ কোণ, একান্তৰ কোণ বা বিপৰ্যস্ত কোণ বুলিও কয় ইয়াক কেতিয়াবা, সম্পূৰক কোণ, পূৰক কোণ আৰু সন্নিহিত কোণ। এই কোণৰ ধাৰণাখিনি আমি কমপ্লিট হৈছে নিশ্চয়। এতিয়া কোণ সম্পৰ্কে আমাৰ বেছিকত আমি যেতিয়া এডভান্স ইয়াৰ নেক্সট ভিডিঅ'টো বনাম, এডভান্স কোণৰ যিখিনি আৰু ধাৰণা আছে সেইখিনি আমি আলোচনা কৰিম। বেছিক আমাৰ এইখিনি কোণৰ ধাৰণাটো। গতিকে এইখিনিতে এই ভিডিঅ'টি আমি সমাপ্ত কৰিছোঁ। ধন্যবাদ।